Hey guys, good morning. আৰু ইয়া দেখিছে বৰষুণ গোটেই ৰাতি বৰষুণ পৰিলে আৰু আজি মই ৰাতিপুৱাই দেখিলোঁ যে ইমান বানপানী হৈ গৈছে। চ' মই ভিডিঅ'টো ষ্টাৰ্ট কৰিলোঁ আৰু দেখিছে নহয় চাৰিওফালে পুৰা একদম বানপানী হৈ গৈছে একেবাৰে। যোৱাকালি বহুত গোটেই ৰাতিটো বৰষুণ হ'ল। চ' আৰু ইফালে মই ভাবিছোঁ এতিয়া মোক ফ্ৰেছ হৈ লওঁ মুখ ধুই, তাৰপাছত মই ইয়াতো কাৰেণ্ট নাই, একেবাৰে আন্ধাৰ হৈ গৈছে, ৰাতিপুৱাৰ কাৰেণ্ট নাই। তো এতিয়া মই মুখ ধুই ফ্ৰেছ হৈ লওঁ, তাৰপাছত মই দেখাই আছোঁ। আৰু মই ইফালে এতিয়া আহিলোঁ, অকণ গৰম পানী কৰোঁ, এতিয়া গৰম পানী খাই লওঁ। এতিয়া গৰম পানী খাই আৰু এতিয়া লাহেকৈ লাল চাহ অকণ খাই ল'ম। এতিয়া গৰম পানীখিনিকে খাই লওঁ এতিয়া। এয়া গৰম পানীখিনি মই লৈছোঁ, এতিয়া মই চাৰ্চ কৰি খাম এইখিনি। আৰু এইফালে মই পানী খোৱাই হৈ গ'ল, এতিয়া মই ৰঙা চাহ অকণ খাই ল'ম। চাহটো উঠাই দিছোঁ ইয়াতে। এতিয়া চাহটো খাই লওঁ অকণমান। ব্ৰেকফাষ্টটো ব্ৰেকে কৰিম, এতিয়া অকণ বিস্কুটেৰে খাই লওঁ ৰঙা চাহটো। আৰু চাহটো খাই এতিয়া মই ব্ৰেকফাষ্টটোৰ কাৰণে আকৌ ৰেডি কৰিব লাগিব। আজি ব্ৰেকফাষ্ট কৰিম লুচি আৰু চব্জি একটাৰে। এতিয়া মোৰ ব্ৰেকফাষ্ট ৰেডিয়ে হৈ গ'ল আৰু সেইখিনি মই নেদেখুওৱা নহ'ল, কাৰণ ভিডিঅ'টো মোৰ তেনেকৈ কৰাই নহ'ল আজি। এতিয়া মোক খাই লৈ হৈ গ'ল। এইফালে মিনি আছে আৰু তাই এতিয়া মই কৈছোঁ আজি তাইক কিটচেন যাব, আৰু তাই ভাবিছে যাব, কিন্তু নাই ময়ে যাওঁ ভাবিলোঁ পিছত। এতিয়া মই আহি ইয়াতে আলু পিঁয়াজ ৰেডি কৰিছোঁ যে কি বনাওঁ, কি চব্জি বনাওঁ, গোটেইখিনি আগত লৈ ভাবিম এতিয়া। আৰু এতিয়া মই গাখীৰটো তাই গৰম কৰিলে আৰু মই এতিয়া ভাবিলোঁ পটাপট চব্জিখিনি কাটি লওঁ, তাৰপাছত কিবা ভেন্দি ভাত ফ্ৰাই কৰি বুলি ভাবিলোঁ, আৰু ভেন্দি অকণ ফ্ৰাই কৰোঁ। তাৰপাছত এয়া দেখিছে মই পূৰা পটাপট কৰিছোঁ কাম, কাৰণ টাইম নাই মোৰ হাতত একদম। এয়া আলু অলপ কাটি লওঁ, অকণমান আলু আৰু ভেন্দি মই অলপ ভাবিছোঁ কিনি অকণমান ফ্ৰাই কৰিম। ভাবিছিলোঁ আলুৰ একটা পাতলা জোল বনাম, কিন্তু ভাবিলোঁ এতিয়া মই আলু দিয়ে একটা ৰেচিপি শ্বেয়াৰ মই আপোনালোকৰ ওচৰত কৰিম বাৰু পিছত সেইটো। এতিয়া মই স্কচটো কাটি লওঁ। তাৰপাছত মই কেৰাহীখন উঠাই তেলটো গৰম হ'ব দিছোঁ, তাত মই পাঁচফোৰণ কেইটামান, এতিয়া কেঁচা জলকীয়া, পিঁয়াজখিনি মই দি লৈছোঁ। তাৰপাছত সেইখিনি মই অলপ লৰচৰ কৰি ৰঙচুৱা কৰি ল'ম। তাৰপিছত মই ইয়াতে ৰঙচুৱা হ'লেকৈ মই আলুখিনি দি লওঁ। তাৰপাছত স্কচটো কৰোঁ মই এতিয়া আলু আৰু স্কচৰ এটা পাতলা জোল বনাম মাছৰ সৈতে, মাছেদি বনাম মই আজি ভাবিছোঁ। ইফালে মই কেৰাহীখন গৰম হ'ব দিছোঁ, তেল দি দিলোঁ। ইয়াতে ভেন্দিটো মই ফ্ৰাই কৰি ল'ম এতিয়া। ইয়াতে ভেন্দিখিনি মই দি দিম। আৰু ইয়াতে ভেন্দিখিনি হৈ থাকক, মানে মই ইফালে আকৌ ইফালে মই নিমখ দিলোঁ। ইয়াতে স্কচ আৰু আলু ভাজিটো যিহেতু কাৰী মানে মাছ বনাম, মাছৰ পাতলা জোল এটা বনাম, মই এইখিনি লৰা কৰিছোঁ। আৰু পানী অকণমান দি লৈছোঁ, মানে বস্তুটো অলপ সিজিবৰ কাৰণে। ইফালে মোৰ ভেন্দি ভাজি হৈ গ'ল, সেইখিনি মই এতিয়া উঠাই ল'ম। আৰু মিনি ইফালে এটা পাৰ্চেল লৈ আহি পালে, তাই এটা পাৰ্চেল আনিলে, ভিতৰত বা কি আছে মই এতিয়া অলপ পিছত দেখাই আছোঁ। এতিয়া মই ভাত খাব লৈছোঁ, এতিয়া ভাত খাই আছোঁ আমি। বহুত টেষ্টি হয়েছে। আৰু তাইৰ পাৰ্চেল দুটা খুলি আছে, চাওঁ কি আছে ভিতৰত কি আছে এতিয়া দেখা পাম। মানে কি আনিছে তাই,
ৱাও ধুনীয়া এটা গণেশ মূৰ্তি এটা অনলাইন অৰ্ডাৰ কৰিছিলে আহিছে আৰু সেইটো আজি বহুত ভাল লাগিছে ধুনীয়া বহুত কিউট আৰু এতিয়া আবেলি হ'ল এতিয়া আমি অলপ মোক লৈ এতিয়া আমি মন্দিৰলৈ গৈ আছোঁ ওলাই গৈ আছোঁ অলপ মই ভাবিলোঁ গণেশ মন্দিৰ যিহেতু আজি বুধবাৰ আছিলে সেইকাৰণে ভাবিলোঁ গণেশ মন্দিৰত যাওঁ আৰু তাত গৈ আপোনালোকক দেখাই আছোঁ মই গৈ আছোঁ এতিয়া গণেশ মন্দিৰ কি সুন্দর পরিবেশ আৰু এতিয়া আমি গৈ আছোঁ এতিয়া আমি মন্দিৰ পামেই আৰু মন্দিৰৰ গেটৰ সোমাই আহিলোঁ আমি মন্দিৰৰ পিনে দেখিছে আপোনালোকে কি ধুনীয়া মন্দিৰ আৰু চাৰিওফালৰ পৰিৱেশটো ইমান ধুনীয়া নিৰিবিলি হৈ থাকে তাত ইমান ধুনীয়াকৈ থাকে চাৰিওফালে দেখাই দিছোঁ মই আপোনালোকক পৰিৱেশটো ইমান ধুনীয়া নিৰিবিলি ঠাই হৈ আছে ইয়াতে আপোনালোকে আহিব ইমান বহুত বেছি ভাল লাগে মানে আহিলে সন্ধিয়া টাইমত ওলাই আহিলে আৰু বেছি ভাল লাগে মানে মন্দিৰটো চাওক ইমান ধুনীয়া বহুত বেছি ভাল লাগে আহিলে ইয়াতে বহুত ধুনীয়া হয় মন্দিৰ আৰু ইয়াতে অলপ মই এনেই পষ্ট দিলোঁ বা মোক এনে ভিডিঅ' উঠাই আছিলে পষ্ট কৰি এনেই ফটোশ্বুট কৰিলোঁ অকণমান আৰু মোৰ ড্ৰেছটো কেনেকুৱা লাগিছে আপোনালোকে মোক কমেণ্ট কৰি জনাবচোন কেনেকুৱা লাগিছে ভাল লাগিছে যদি মই আৰু কিনিবৰ কাৰণে উৎসাহ পাম